এইফালে জুইত পাতি ল'লোঁ ধুনীয়াকৈ বৰা চাউলৰ চেৱা দিয়া জলপান নহয় ভাতেই হিচাপমতে। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু বৰা চাউলৰ চেৱা দিয়া ভাত। এইফালে ধুনীয়াকৈ ৰেডি হ'ল, চাওকচোন ইমান ধুনীয়া হৈছে চেৱাখিনি। আৰু বৰা চাউলৰ চেৱা দিয়া ভাত বুলি ক'লে হাঁহৰ মাংসৰ লগত বেছি ভাল লাগে খাই, নহয় জানো। এইফালে আকৌ মানুহজনে বনাইছে ব্ৰইলাৰ মাংসহে, কাৰণ আমাৰ শহুৰ দেউতাই হাঁহৰ মাংস নাখায়, সেই হেতুকে তেওঁলৈ বনাইছোঁ এয়া ব্ৰইলাৰ মাংস, আলু কোমোৰা এনেদৰে। আৰু আমাৰ কাৰণে এয়া হাঁহৰ মাংস ধুনীয়াকৈ পিঁয়াজ মছলা হালধি সকলোবোৰ দি মই সানি ৰাখিছিলোঁ। এইফালে ধুনীয়াকৈ কেৰাহীখন পাতি ল'লোঁ, কিন্তু মাংস জুইত বনালে বেছি ভাল লাগে, কিন্তু এই গৰমত মাংস বনোৱা হুৰ ওলাই গৈছে মোৰ। এইফালে ধুনীয়াকৈ হাঁহৰ মাংসখিনি ভাজি লৈছোঁ। আৰু কোনে কোনে ভাল পায় বাৰু চেৱা দিয়া ভাতৰ লগত হাঁহৰ মাংস, আৰু আমাৰ ঘৰৰ সকলোৱে ভাল পায় পিছে দেই। এইফালে চাওকচোন কোমোৰা আৰু হাঁহৰ মাংস প্ৰায় ৰেডি হৈছে আৰু মোৰ। এইফালে ধুনীয়াকৈ থালিখনো সজাই ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পালে ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা ভিডিঅ'ৰ সৈতে